এইবিলাকে আৰু ৰাইজ কি খবৰ এয়া কামৰ পৰা ওলাই বৰষুণত তিতি আহি আছোঁ আজি মানে ভাওনা আছে গোলাঘাট টেঙানীত তাকে জালুকনী চাৰিআলিত গাড়ী আহি ৰৈ আছে সেইবিলাক চব ৰৈ আছে সিয়া তাকে তিতি কষ্ট কৰি আহিছোঁ আৰু বাছ আহি পাই গ'লহি এতিয়া আমি যাম আৰু ববিদাতকৈ সেইদিনাখন বহুত ডাঙৰ বাছ লৈছে হয় নাই ভকত এই ভকত সেইদিনা আমাৰ বেলুনদাত যিখন বাছ ল'লে চিটকেইটাৰ কথা কৈ দিয়া সেইদিনাখন সঁচাকৈ এটাই যিটো পইচা মাৰিলোঁ এটাই বহুত কষ্টতে গ'লো সেইদিনাখন আজি তাকে ইয়াত বোলে আজি চিট একদম খালী হৈ যাব বোলে আমাৰ খিৰো গোটেইসোপা বহিছোঁ আৰু ৰেল লাইন গেট চেট নাই আয়ো কি ডেঞ্জাৰ জেগাত আহিছোঁ আজি এবছৰ প্ৰথম আগত যে ৰেলখন মাৰিলে যে যামগৈ মাৰিলে বেছিখন মাৰিলে যে ছোৱালী হিমন্তকে চেক কৰিম কি বেয়া ৰাস্তা ৰাইজ ৰাইজ দেখিব পাইছে নহয় এইটো ৰাস্তাটো জাম হৈ গৈছে ট্ৰেফিক কোপা ক'লে দেখোন জেগাখন জেগাখন ক'লে কিটো ৰাস্তাটো জেগা পাইছোঁ বাছৰ লৈছোঁ নামি মেলি যাওঁ বৰ বোকা ৰাস্তা বৰ বেয়া একদম বহুত টেকেজা খালোঁ হ'লেও বাছখন ভাল আগৰ বাৰৰ নিচিনা নহয় চুটি বাছ একদম নহয় ডাঙৰ বাছ এইখন চিটটিটো বহিবলৈ অকণমান আৰাম কমফৰ্টেবল সেইবিলাকে আৰু নামঘৰলৈ আহি আছোঁ ৰাস্তা দেখিছেই আৰু কিমান বেয়া বহুত বেয়া গোটেই বোকাই চোকাই সোমাই মেলি আহি আছোঁ সেইকাৰণে ছাবস্ক্ৰাইব এটা কৰি দিব দেই এই অগ্নিকুণ্ড আছে সেইটো গোটেই বেয়া ৰাস্তা আয়ো যি কষ্ট হৈছোঁ নামঘৰ পাইছোঁ ইয়াতে হ'ব ভাওনা এই আমাৰ ভাস্কৰ আজি কি গাব আজি হমুৱাখুৰ গাব তাকে এয়া লাইট চাউণ্ড ফিটিং হৈ আছে আৰু এয়া আমাৰ বেনুচক এয়া ফিটিং হোৱাই নাই ইমান দেৰি এয়া পুতুলা আমাৰ কৃষ্ণ সেইবিলাকে আৰু এই ছেটিংছৰ কাম চলি আছে আমাৰ ছেটিংছৰ মেইন মিস্ত্ৰী এয়া যোগালী কানুদা গোটেই ছেটিংছৰ পইচা বহুত আজি লৈ লৈছে দেই আমাৰ সহায় কৰা দিব লাগিব হয়নে বাইকত ৰাইজ মানে ডাঙৰ কথা এটা হৈ গ'ল আমাৰ এজনক দায়িত্ব এটা দি থোৱা আছিলে স্ক্ৰিপ্টটো আনিবৰ কাৰণে জেৰক্স কৰি নানিলে তাকে আকৌ আমি টেঙানীৰ পৰা আকৌ এতিয়া জামুগুৰি তিনিআলি ল'লোঁ তাত ক'লে নাই বোলে নাই প্ৰিণ্ট আউটত এতিয়া গাড়ী গাঁৱলৈ আহি আছোঁ আমাৰ দুৰ্লভ দালৈ ফোন কৰিলোঁ দুৰ্লভ দাই ক'লে বোলে তাকে গৈ আছোঁ চেছ কৰি মেলি আজৰি আৰু ফুটটো লৈছোঁ এতিয়া সকলো বেকআপত বহি আছে আৰম্ভ হ'ব আৰু বহুত পলম হৈছে আৰু যেনিবা কি ক'ব বতৰ বেয়া তাকে ৰাস্তাও যি বেয়া বহুত বেয়া এতিয়া আমি গোটেইকেইটা ওলাই মেলি সাজু হৈছোঁ আৰু চাই থাকিব সেইবিলাকে আৰু কি লৈছে আজি দিব অনুচৰ তাকে সেয়া আমাৰ বডি থকা নাৱত ডিম্পল দা এইফালে সকলো ওলাই আছে এয়া আমাৰ সূত্ৰ ডিম্পল দা উদ্বোধনী অনুষ্ঠান চলি আছে সকলো আমি প্ৰায় ৰেডি হৈ আছোঁ মানুহ যথেষ্ট হৈছে আৰম্ভ হ'ব দেখুৱাম আপোনালোকে চাই থাকিব দেই মইনা পবাল মাইনী তুমি কথাটো পাতি ল'বা কোমলীয়া দেহা বিনা সদৃশ ৰূপে মন মোহনীয়া অশেষ আনি চৰচৰ চাপিলেই মুহূৰ্ততে তোৰ হৈ পলাই প্ৰিয়া অতি মোৰ
তোমাকেই বুকুতে বাঁধি রসি ছিল মনে মনারি কল্লাখ শূন্য করি কল্যাণ শিখর শূন্য করি শঙ্করার হৃদয় কিয়া কিয়া গতি কিয়া খুশি করা তুমি বাকি বাকি বারে বারে তোমাক মই কৰিছিলো বাৰণ বাৰে বাৰে তোমাক মই কৰিছিলো বাৰণ অমান্য কৰিবৰ আগে অমান্য কৰিবৰ আগে খুশি কৰা তুমি পিতৃৰ গৃহে এতিয়া কাকলে মাতিম মই কতি কতি মৰে কতি 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 শংকৰৰ বুকুৰ মাজলৈ শংকৰৰ বুকুৰ মাজলৈ শংকৰৰ বুকুৰ মাজলৈ আজি ভাওনা বোলে চুপাৰ হৈছে ভাওনা চুপাৰ হৈছে যি একাদিক্ৰমে কৰি থকা হৈছে ভাও সেইকাৰণে আমি প্ৰায় অৱসৰ যেন পৰিলক্ষিত হৈছে মোৰ চেহেৰাবোৰ দেখিবলৈও সবল সতেজ নাই দেখা ন
মোবাইল নহয় কালি ইয়াত টেমা কৰা আলোচনা হৈ আছে সেইবিলাকে আৰু ৰাইজ ভাতটো খামগৈ এতিয়া ধুনীয়াকৈ কিহে দিছে আৰু ভাতটো খাই তাৰপৰা ঘৰলৈ যাম আৰু চুলিডাল বান্ধি লৈছোঁ বাৰু বান্ধি লওঁ নেকি খুলিয়ে চুলি দীঘল মানুহ